পাহৰিলি দুটা সকাহ মানুহ বলিছো কিন্তু আছিলে মই আছো এইখন জেগা যে আমি কেতিয়া পাহৰিব নোৱাৰো ন নোৱাৰো বহুত ডাঙৰ মানুহ হৈ গ'ল লাগিলে হৈ যাম এইবোৰ জেগাত নোৱাৰি পাহৰি সঁচাকে দেই সদায় গোটেই আবেলিটো আমি ইয়াতে কটাও তাকেতো লোকে কি কৰে বাইক লৈ ওলাই যায় আমাৰ কোনো বাইক নাই দুখীয়া মানুহ আৰু ৰচোন ৰিজাল্ট দিলে ন কেনেকুৱা হ'ল ৰিজাল্টৰ কথা সুধিবি কেলে ক না ৰিজাল্টটো বেলেগ কথা নাই নেকি ৰিজাল্টটো ক বেলেগ নাই কথা নেকি ক ৰিজাল্ট ক এইটো ওপৰতে পইচা কি হ'ল ঐ ৰিজাল্ট কি হ'ল ৰিজাল্ট বাদ দে না আমাৰ গাঁৱৰ নেৰে যে গাড়ী এখন লৈছে এখন দেখিছ নাই অকল ইয়াক গাড়ী ধান্দা আমি কৈছো কি আমি কৈছো কি কি ই অকল গাড়ী কথাই কৈ থাকিব নাই বে তহঁতি নুবুজিবি মোৰ মনত যিটো সংকল্প আছে ন মই পূৰণ কৰিমেই মই গাড়ী এখন ল'মেই গাড়ী মোবাইলৰ কাৰণে মই মানুহৰ জান ল'বও পাৰিম জান দিবও পাৰিম হ'ব ইমান চিৰিয়াছ নহৈছো ন তাকে বেছি চিৰিয়াছ হৈ গৈছে তাকেতো এই বস্তু আমাৰ ভাগ্যত নাই গৈছে নাই গাড়ী বাইক আমাৰ ভাগ্য কেতিয়াও নাই সঁচা কথা হ'ব ইমান চিৰিয়াছ নহ'ব যিটো পাইছ তাতে সন্তুষ্ট থাক সেইবোৰ এই হ'ব তহঁতি বহ মই যাওঁ এটা কথা মন কৰিছো ন কি আজি 4 দিন হ'ল কিন্তু যদু আজিলৈকে আমাৰ ওচৰলৈ অহা নাই কথাটো ময়ো মন কৰিছো আকৌ হয় নাই কেলে অহা নাই বাৰু 4 দিন হ'ল ডেইলি আহে সিটো সেইদিনা কি কৈ গৈছিলে গাড়ী ল'ব নেকি ঠিক নাই আকৌ কাৰণ চা সি যি কওঁ বুলি কয় সি মানে মানুহটো এনেকুৱা মানুহ মানে এটা বস্তু লাগ বুলি ক'লে যি টি কৰি দিব পাৰিব মানুহ মাৰি পেলাব পাৰি দেই ক'ব নোৱাৰি ইয়াৰ কথা মানুহ মাৰিব জানো ডাঙৰ ল'ৰা নহয় ন আমাৰ লগৰে ন সি ইমানটো অহা নাই আজি ফাংচন যাবি নাই কেলে তিনিআলিত যাব লাগিছিলে তই যাবি নাই তহঁতি ইমান যে ফূৰ্তি কৰিছ যদুৰ কাৰণে টেনচন হোৱা নাই হা মোৰ কিন্তু বহুত টেনচন হৈছে বে কথাটো হয় দুসপ্তাহ ধৰি অহা নাই ভাব না হয় নে ক তই 2 সপ্তাহ অহা নাই আহি গ'ল ইমান দিন নাই যে কেনেকুৱা ভাল ভাল তহঁতক আজি ধুনীয়া ছাৰপ্ৰাইজ এটা দিম কি এইটো চা মোবাইল ক'ত পালে সেইবিলাক বাদ দে এইটো নতুন মোবাইল হে তথাপিতো পালি ক'ত কোনে দিলে সেইবিলাক বাদ দে না যদি মোবাইলটো চা গম পাইছো মোবাইল কিন্তু তই পালি ক'ত আজিলৈকে এনেকুৱা মোবাইল মই ভালকে দেখা নাই ক'ৰ পৰা পালো সেইটো কেলে লাগে তহঁতক মোবাইলটো কিনিছো মই নিজে মা মোবাইল লৈ আছো মই নিজে কিনিব পৰা নাই সেইবিলাক সেইটো তহঁতৰ মেটাৰ কিন্তু মই নতুন মোবাইল কিনিছো তহঁতি ফূৰ্তি পাব লাগে ন লাগিছে ফূৰ্তি আমাৰ ফূৰ্তি লাগিছে কিন্তু পালি ক'ত কোনে দিলে বাদ দে গুচি গ'ল যে কিবা এটা আছে ৰহস্য 15 দিন হৈ গ'ল ন আজি ই সেইদিনাখন ঘপককে ওলালে মোবাইলটো লৈ পেলাই তাকেতো আজি আকৌ 15 দিন সেইদিনা কিবা বেয়া পেলাই নিব
হ'ব পাৰে কাৰণ নাই নাপায় বাৰু ই সৰুৰ পৰা আমাৰ লগত একেলগে থকা ন ই আমাক বৰ কেলে বেয়া পাব কিন্তু এটা ৰহস্য আছে দেই মানে কি হ'ল এই ফোনটোৰ কথা একো নক'লে ফোনটো আনিলোঁ দেখুৱালে তাক দাম দিলোঁ নক'লে ক'ৰবাত বুলি নক'লে একো নক'লে দেখোন তাকে সি কিবা এটা হৈছে তাৰ তাকেতো কিবা এটা নহয় কিবা টেনশ্যন হৈছে তাৰ কিবা এটা হৈ আছে তাৰ নে ঘৰত কিবা গালি চালি পাৰিছে নি বাৰু এই গালি পাৰিলে আকৌ ফোনটো দাম নক'ব কি কথা হৈছে ঐ গাড়ীখন যে ৰখাইছে কোনো কাৰ গাড়ী When I be thuggin' till I die. When I be thuggin' till I die. When I be thuggin' till I die, till I die, till I die. Call the club in the back, I'm smoking bud in the back. I'm waiting for niggas to trip, cause bitch I love and scrap. I went from rocks to Z's, writing raps and movies. I went from trusting these chicks, now they all wanna sue me. So call the club in the back, I'm smoking bud in the back. I'm waiting for niggas to ঐ এইটো মই য'তো দেখোন অঁ দেখো এইটো গাড়ী কিনিলে কেতিয়া কিনিলে গাড়ী কিনিলে ঐ গাড়ী কালি কিনিলোঁ কালি কিনিলে ভাল লাগিছে ভাল লাগিছে পাইছে ক'ত পালি তই সেইবিলাক কথা সুধিলে মোৰ মাথাটো একদম বেয়া হৈ যায় অঁ পালিকত সুধিছো লগৰ হিচাপে সুধিছো আৰু পালিকত এলজন অঁ পালোঁ আৰু বাদ দে পালোঁ আৰু আগতে মোবাইল কিনিলে নক'লে ক'ত কিনিলে কেনেকৈ কিনিলে এতিয়া গাড়ী কিনিছে এইটো নকওঁ মই বস্তু কিনিলে তহঁতৰ গাত লাগে নেকি নালাগে ভাই বহুত ভাল পাওঁ আমাৰ লগৰ এটা উন্নতি কৰিছে পাৰ্টি দিম মই আজি অঁ হ'ব লাগিব পাৰি ন পাৰ্টিত লাগিবই দিলেই তই ইয়াৰ ৰুমলৈ যাওঁ আমি গোটেইকেইটা হ'ব হয় আবেলিকে নহয় ৰাতিকে আবেলি যাওঁ আবেলি 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 মানে একদম ইয়াৰ ৰাতি দিগদাৰ হ'ব মই গম পাইছোঁ বাৰু আবেলিকে হ'ব ঠিক আছে দে ঠিক আছে তই ক'ত যাৱ এতিয়া মই যাওঁ তোৰ মধুপুৰ ঠিক আছে দেই বাই বাই ভালকে যাবি আমি উঠিম এদিন গাড়ীত অঁ ঠিক আছে ঐ অঁ এটা কথা মন কৰিছ নে বাৰু কি হ'ল সি সেইদিনাখন মোবাইল আনিলে হয়নে আজি গাড়ী আজি গাড়ী এখন আনিছে ইয়াততো কিবা এটা নহয় কিবা এটা আছে পইচা ক'ত পাইছে আৰু কোনোবাই দিলে সুধিলে সি কয় নাই বাদ দে এইবোৰ কথা নহয় মেইন কথা সেইটোৱে সুধিলে একো নকয় ৰহস্য এটা আছে ইয়াত গম পাইছনে বহুত ডাঙৰ ৰহস্য এটা আছে ইয়াত কৈ আছোঁ ন ৰহস্য 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 নাই এটা কাম কৰিম আবেলিকে যেতিয়া পাৰ্টি দিব তাক কথাটো আমাক শপত দি হ'লেও উলিয়াব লাগিব তাৰপৰা দেই ঠিক আছে হ'ব খা খা মিঠাইটো উলিয়াই আকৌ তোৰ নিজৰ হাতে উলিয়াব লাগিব খাই খাবি ন মই খালোঁ দেই মই কৰিলোঁ মই খা খা আজি মই দিছোঁ বে পাৰ্টি ফুল এনজয় আজি কি আনিছোঁ খা খা উলিয়াই দিছে থালখন মিঠাই দে ভালে কোন লাগে তই পাওঁ এই এটা লাগিব ধে আজি মিঠাই আছে আৰু আছে বে পোৱা নাপাওঁ হৈ যাব খা দে ভাই এটা দে ভাই এটা দে অ' ভাই বোৱাত কেলৈ পেলাইছো ন এই পলিথিন চলিথিন য'ত ত'ত পেলালে পৰিৱেশ প্ৰদূষণ হ'ব ন মোক দিবি মই পেলাই দিম মই বাহিৰৰ পৰা লৈ গৈ পেলাই দিম দিয়া ডাষ্টবিনত গৈ ঠিক আছে খা না বে মই খুৱাইছোঁ ন আজি খা খা এইখন খাই পেলাই এইখন নাখাওঁ ইমানো আৰু খাবলৈ পৰা নহয় আৰু এইটো পাৰ্টি নহ'ব আকৌ দেই ৰাতিলৈ দিম ভাল পাৰ্টি এটা দিম ৰাতিলৈ গম পাইছ কি নাই লাগিব পাৰ্টি কি দিবি হেৰি ৰাতিলৈ ভাত মাংস ইভাগ ন ভাতটোতো খামেই লগতে ইভাগ একেবাৰে ৰাতিলৈ মানে অঁ পাৰিনে হৈ যাব পাৰি দেই নাও নাখাওঁ আকৌ তই বহি থাকিবি আমাৰ পানী খাবি তই হ'ব গাখীৰ বটল খাই দিব লাগিব খাবলৈ পইচাৰ অভাৱ আছে নেকি বে খাবি যিমান খাওঁ ভাল লাগে লগৰ ল'ৰা তাতে এনেকৈ উন্নতি কৰিলে ভাল লাগে হয় বাৰু নাই উন্নতি কৰিলে ভাল নালাগে উন্নতি কৰি খোৱালে ভাল লাগে বৰ খকুৱাই কোৱা এতিয়া কি কৰিবি ইয়াত মই গৈ থাকোঁ আমিও যাওঁ অকণ ওলাই যাওঁ তোৰ গাড়ীখনত লগ পুৰা কি বেয়া পিনি আৰু নাই কেলে দুখীয়া ল'ৰা আমি ব'ল ব'ল ক'ত যা যাম ব'ল ফুৰিমে ফুৰিম
এই চাউদাছ নেবৰ ভাল নালাগে ন বেছি কৰে অলপ উৰি উৰি তই এটা কাম কৰচোন নিউজ চেনেলটো লগা বহুত দিন চোৱা নাই লগা অঁ আজিকালি ভাল নিউজো নাহে ন ব্ৰেকিং নিউজ অঁ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তিনিজন যুদ্ধৰ কৌশলীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী তাৰ এজন হয় যদু একেটা ফটো এই মুহূৰ্তত আহি পৰিছে এয়া টিভি স্ক্ৰীণত দেখাইছে আপোনালোকে যদু কি এতিয়া বুজিছোঁ বুজি পাইছ ই মোবাইল কিনিলে গাড়ী কিনিলে কিন্তু কি কৰি কিনিলে আমাক আজিলৈকে নক'লে কিন্তু কি কৰি কিনিলে আজি গম পালি এই গড় হত্যা কৰি পেলাই অসমৰ একমাত্ৰ সম্পদ গড় হত্যা কৰি পেলাই গাড়ী কিনিছে বাইক কিনিছে বন্ধুৱে হওক মায়ে হওক দেউতাই হওক অসমৰ সম্পদ গড় হত্যা কৰিলে আমি ক'তোৱে স্থান নিদিওঁ নিদিওঁ এনেকুৱা দেশত দ্ৰোহী মানুহক আমি অসমত স্থান নিদিওঁ এনেকুৱা দেশত দ্ৰোহী মানুহক আমি ক'তো স্থান নিদিওঁ আপোনালোকক কৈছোঁ মনত ৰাখিব এশিঙীয়া গড় অসমৰ সম্পদ আৰু ইয়াক হত্যা কৰাটো অসমৰ বৈৰী নমস্কাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো এই ভিডিঅ'টোৰ দ্বাৰা আমি অসমৰ একমাত্ৰ সম্পদ গড় সংৰক্ষণ কৰিবলৈ এটি ভিডিঅ' বনাইছিলোঁ মানুহে কিবা এটা পাবলৈ হ'লে চব কাম কৰিব পাৰে লাগিলে সি যিয়ে এটা কাম নকৰক কিন্তু অসমৰ একমাত্ৰ সম্পদ গড়টোক হত্যা নকৰে যেন তাৰ বাবে আমি বিনম্ৰ অনুৰোধ আৰু এনেকুৱা মানুহ এতিয়া আমাৰ ভিডিঅ'টোত দেখুওৱা হ'ল ই সঁচাকৈ গড় হত্যাকাৰী নহয় মই সঁচাকৈ হত্যা নাই গড় জাষ্ট ভিডিঅ'টোত দেখাইছিলোঁ আমি দেখাব বিচাৰিছিলোঁ আপোনালোকে এনেকুৱা কিছুমান ফ্ৰেণ্ড থাকে ফ্ৰেণ্ডবোৰে বিভিন্ন বস্তু লোভত চব কাম কৰি দিব পাৰে সেনেকুৱা ফ্ৰেণ্ডক আপোনালোকে লগত নাৰাখিব পৰাপক্ষত পাৰিলে ভাল কৰিবলৈ চেষ্টা কৰিব আপোনালোকে যদি ভাল নহয় তেওঁক আঁতৰাই দিব আপোনালোকৰ ওচৰৰ পৰা নহ'লে আপোনালোকে তেনেকুৱা বন্ধু শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰিব যদি নোৱাৰে আঁতৰি আহিব আৰু ভিডিঅ'টোত অকল গড় হত্যা বা দুটামান মেছেজ দিয়া হৈছিলে মেছেজকেইটা আপোনালোকে চাব কমেণ্ট বক্সত ক'ব চালে বুজিব মেছেজকেইটা কি কমেণ্ট বক্সত জনাব খালি আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি মোৰ লগত সহযোগ কৰিছে যোৱাবাৰ নিচিনাকৈ DRTA TV টিভি আকৌ পাব ডেছক্ৰিপশ্যনত আকৌ মোৰ চেনেলত গৈ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বেল আইকন বাই 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 বাই